ভাল লাগিলে বিৰাট মানে বহুত দিনৰ মূৰত এখন চিনেমা চালোঁ যিখন চিনেমা চাই উঠি মোৰ এখন বিৰাট ছফ্ট খুব ডিপ বৰ গভীৰ আৰু খুব স্পৰ্শকাতৰ এটা বিষয়ক লৈ পেলাই কৰা এখন নভেল পঢ়াৰ নিচিনা লাগিলে। সেইটো হৈছে মোৰ প্ৰতিক্ৰিয়া ছবিখন চাই। অভিনেতা অভিনেত্ৰীৰ ক্ষেত্ৰত মই ক'ব লাগিব যে তেওঁলোকে আটাই সাংঘাতিক ভাল কাম কৰিছে। মানে এজ এক্টৰ্ছ ইমান বেলেঞ্চড অভিনয় কৰিছে তেওঁলোকে যে তেওঁলোকৰ অভিনয় শৈলী আচলতে মোক হলত এণ্টায়াৰলি বহুৱাই ৰাখিলে আৰম্ভণিৰ পৰা শেষলৈকে। জাহানাৰা বাইদেউৰ কথা মই কি ক'ম, তেখেত এগৰাকী ভাল অভিনেত্ৰী, এৱাৰ্ড উইনাৰ। ৰজত কাপুৰৰ কথা মই মেনশ্যন কৰিব লাগিব, কাৰণ এজন অনা অসমীয়া মানুহে অসমীয়া বিশেষকৈ আমাৰ শব্দবিলাক প্ৰনাউন্স কৰাটো ইমান টান, গতিকে তেওঁ যিমান সুন্দৰকৈ প্ৰনাউন্স কৰিছে বুজা যায় যে অভিনেতাজনে কষ্ট কৰিছে তাৰ কাৰণে। যিমানে সৰু নহওক কিয় চৰিত্ৰটো বিৰাট ধুনীয়া আৰু খুব স্পৰ্শকাতৰ এটা বিষয় তেওঁলোকে উপস্থাপন কৰিছে যে এই যে বৃদ্ধা বয়সত যে মানুহবিলাক অকলে থাকিবলগীয়া হয়, ইয়াত কাকো দোষাৰোপ কৰা নাই, তেওঁলোকে আটাইকে জাষ্টিফাই কৰিছে, কিন্তু ইমান সুন্দৰকৈ দেখুৱাইছে যে কিছু সময় মানে বুকুত লাগি গ'ল মানে ভিতৰত। আৰু নিজৰ মাক মই দেখি থাকোঁ, আমাৰ ঘৰৰ আচবাববোৰ যেনেকুৱা ধৰণৰ যে নতুন বস্তুও আছে, এটা ফ্লেট স্ক্ৰীণ টিভিও আছে, কিন্তু পুৰণা কিছুমান বস্তু আছে, তাৰ মাজত ঔষধবোৰো আছে। এই ধৰণৰ কিছুমান বস্তুৱে আচলতে মোক ভাবিবলৈ বাধ্য কৰিছে যে মই এখন খুব সুন্দৰ নভেল পঢ়াৰ নিচিনা লাগিল। মঞ্জুলাই এজ এ ডিৰেক্টৰ খুব ভাল কাম কৰিছে, বহুত সূক্ষ্ম কিছুমান বস্তু তেওঁ মন দিছে, তেওঁ চাইছে, সেই ক্ষেত্ৰত তেওঁকো মই শলাগ ল'ব লাগিব। বলোৰাম ওলোৱাৰ লগে লগে ছবিখনৰ এণ্টাৰটেইনমেণ্ট পাৰ্টটো সম্পূৰ্ণ হৈছে, কাৰণ ইমান এটা আমি দৈনন্দিন জীৱনত দেখি থকা এটা চৰিত্ৰ বলোৰামে কৰিছে। বলোৰাম ভাল এক্টৰ, মই নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই, কিন্তু এই চৰিত্ৰটো বিশেষকৈ তেওঁ খুব ধুনীয়াকৈ কৰিছে, সেইটো এটা ভাল লগা কথা হ'ল।